মানে গা ধুই মানে মই বেয়া পাওঁ মানে কিয় নাজানো মানে মই মানে গা ধুই মানে একে বেয়া ও মাই গড তো বন্ধু কলে যাক না চুলি যাক না বয় কোনে লেতা মুখৰ A few moments later. তো hello friends to welcome back to my welcome back to my YouTube channel to अरे कौन भौंक रहा है ये बदतमीज और কি খবৰ মানে কেনেকৈ আছে আপোনালোক ভালে আছে সকলোৱে গাইস বৰষুণ বতৰ কেনেকুৱা গাইস 3 দিন ধৰি বৰষুণ গাইস 3 দিন ধৰি বৰষুণ আছে গাইস মানে ইয়াত মানে গোটেই পানী টামাই এফালে চাক না গাইস গোটেই মানে পানী আৰু পুখুৰী চা লাগিছে কিন্তু গাইস মানে পুখুৰী নহয় মানে গাইস তো ইয়াত পানী চাক না বানপানী ক'বলৈ গ'লে মানে বানপানী নহয় মানে মানে বৰষুণৰ পানী জমা পানী মানে এনেকুৱা বৰষুণ দিছে চাক না গোটেই বানপানী কৰি দিলে মানে গাইস না মানে দছ হ'ব না ও গাইস এইখন মাত্ৰ এইখনৰ আহোঁতে গাইস পানী চাক না আজি অকণমান ৰ'দ দিছে গাইস আজি অকণমানতো সেমেকা হৈ আছে ইমান ৰ'দ দিয়া নাই গাইস আজি অকণমান মানে ইমান ও গাইস তো পেন মানে সি ভিডিঅ' মানে আজি প্ৰায় দুসপ্তাহমান হ'ল গাইছ ভিডিঅ' মানে আপলোড কৰিব পৰা নাই কাৰণ মানে প্ৰব্লেমৰ কাৰণে মানে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু মানে বৰষুণ ডাৱৰীয়া বতৰ মতৰ মানে ক'তনো ভিডিঅ' বনাম কিনো বনাম মানে বৰষুণ বতৰনো কিনো ৰষ্টিং বনাম আৰু দেই আৰু গাইছ তো মানে কিনো ৰষ্টিং বনাম এইকেইদিন বনাব পৰা নাই তো গাইছ ৰষ্টিং ভিডিঅ' লাগে নে ব্লগিং ভিডিঅ' লাগে কমেণ্টত জনাব গাইছ তো মানে আজি 3 দিন হ'ল জাঙে পেন শুকাই নাই A few moments later. তো গাইস মানে ফাইনালি মানে গা পা ধুই আহিলো গাৰ দি তো গাইস মানে ফাইনালি মানে গা পা ধুই আহিলো গাৰ মানে বন্ধুসকল তো মানে কি আছে মানে আজি দুদিনমান মানে ধৰিলে গা ধুৱাই নাই মানে আজি ধুইছো মানে কাৰণ এই বৰষুণৰ বতৰ আছিলে আৰু মানে গা ধুই মানে মই মানে বেয়া পাওঁ মানে কিয় নাজানো মানে মই মানে গা ধুই মানে একে বেয়া পাওঁ মানে এইবিলাক কাপোৰ কানি খোলা কৰা মানে বিয়াত এলাহ পাওঁ মানে গা ধুবলৈ মই দুদিন দি মানে মই মানে গা পা ধুওঁ মানে তো মায়ে মানে খুব চিৰি গা পা ধুবলৈ সেইকাৰণে দুদিন মই নুধুলো ৰাস্তা দেখিছে না এই মানুহ ঘৰ সেইফালে ৰাস্তা দি গ'লে মানে কি গাঁওখন মানে ওলাব পায় এদিকে যাবলৈ হ'লে এতিয়া আপোনালোকে এই পানীখন মানে চাব লাগিব তই যাবলৈ এলাহ লাগিছে তো মানে এলেহুৱা মোৰ মানুহটো মানে ক'বলৈ গ'লে একচুৱেলি গাইছ মানে ফাইনেলি পেন চাক নাই গাইছ তো পেন চাক নাই শেষ কৰিলে যা তো গাইছ মানে ফাইনেলি মানে এতিয়া পিন্ধি আহিলোঁ মানে হাফ পেণ্ট আৰু দেই আৰু তো গাইছ এতিয়া মানে পিন্ধি আহিলোঁ হাফ পেণ্ট মানে চাওক মোক কিবা কিমান দ মানে গাইছ তো চাই ল'ম তো চেণ্ডেলযোৰ এনেকৈ উঠাই দিয়া ভাল নেকি তো পেণ্টটো দাঙি ল নাকি তো এইবাৰ বল মানে পেনো তিতিব এতিয়া পাৰ ভাত মানে পেণ্টটো এৰি দিব নোৱাৰিলে চেণ্ডেলটো ধুব নোৱাৰা হ'ল নহয় এতিয়া ঐ মাই তো গাইছ ফাইনেলি ৰখা দেই বাবা পাপা সেইটো লাগিছে না গোটেই পানী এদিকে গ'লে মানে এইটো ৰাস্তাতে মানে এনেকৈ গৈ মানে এনেকৈ গৈ মানে গাঁওখন পাই গৈ A few moments later. বেলা চুলি কোনে কাটিলে বেলা ও মাই গড তো বন্ধু কলে যাক না চুলি যাক না বয় কোনে কাটিলে তাৰ মুখৰ পৰা বয় বোলে নাম বেনা তেতেলি টেঙা বোলে বয় চুলি যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ তো দে আৰু জাঙে শুকাই নাই